ঠিক তেনেধৰণে দাদাই মোৰ হাতখনত ধৰিছে শ্বুটিং ষ্টাৰ্ট হোৱাৰ আগত হাতখনত যেনেকৈ ধৰিলে এটা ছেকেণ্ডৰ বাবে মানে এৰি নিদিলে দাদা ইফালে ঠাণ্ডাতে আছে দেই শ্বুটিঙৰ সময়ত এজ এ ব্ৰাদাৰ এজ এ মেণ্টৰ নে ফুল্লি প্ৰফেচনেল ট্ৰিট কেনেকৈ ট্ৰিট কৰিছিলে এভৰিথিং এজ এ মেণ্টৰ এজ এ গাইড এজ এ ফাদাৰ ফিগাৰ এভৰিথিং আৰু বহুত মৰমেৰে ৰাখিছে বহুত মৰমেৰে দাদাই ইমানেই কনচাৰ্ণ মই এটা কৈ দিওঁ এক্সপিৰিয়েঞ্চ এটা কৈ দিওঁ আমাৰ টাৱাঙত যিহেতুকে শ্বুট আছিলে চ' টাৱাং যোৱাৰ আগত দাদাক মই মানে কৈছিলোঁ আৰু যে দাদা মই ঠাণ্ডা পালে কিন্তু মোৰ টনচিলাইটিছ প্ৰব্লেম অকণমান নাহে মানে জ্বৰ বা তেনেকুৱা চৰ্দি হয় তেনেকুৱা হ'লেতো মোৰ প্ৰব্লেম হৈ যাব প্ৰব্লেম হ'লে তেতিয়া যদি মই কৰিব নোৱাৰোঁ তেতিয়া দাদাই কৈছে পাৰিবি মই আছোঁ নহয় আমি আছোঁতো গোটেইবোৰ তোৰ জ্বৰ চৰ্দি একো নহয় কিন্তু জ্বৰ চৰ্দি একো নহ'লোঁ কিন্তু টাৱাঙত তেনেকৈ গ'লোঁ আৰু আমাৰ চেলা পাছত শ্বট এটা আছিলে সপোন সপোন গানটোৰ তাত পাব বহুত ঠাণ্ডা দেই মাইনাছ কিবা ডিগ্ৰী চেলচিয়াছ আছিলে তাত মানে যেতিয়া গৈছোঁ এই সৰু ল'ৰা ছোৱালীবোৰক যে হাতত ধৰি যে মাক বাপেকে এৰি নিদিয়ে বা ডাঙৰেই হওক হাতখনত যেনেকৈ ধৰে একদম এৰি নিদিয়ে যে ঠিক তেনেধৰণে দাদাই মোৰ হাতখনত ধৰিছে শ্বুটিং ষ্টাৰ্ট হোৱাৰ আগত হাতখনত যেনেকৈ ধৰিলে এটা ছেকেণ্ডৰ বাবে মানে এৰি নিদিলে দাদা ইফালে ঠাণ্ডাতে আছে দেই আমি গোটেইবোৰ চাইও আছো দাদাক মই ঠাণ্ডা পাইছো নে নাই সেইটোহে বেছি সুধিছে মানে চ' এটা ছেকেণ্ডৰ বাবে দাদাই হাতখন এৰি নিদিলে মোৰ সেইবোৰেই চাগে দাদা মৰম আৰু আশীৰ্বাদ আছিলে মোক লৈ কেৱল চিনৰ টাইমত যিহেতুকে লেন্সৰ ফ'কাছ মিলাব লাগে দূৰত যাবলগীয়া হৈছিলে কেৱল সেইখিনি সময় মানে সেইখিনি মুহূৰ্তই মানে হাতখন এৰিছিলে আকৌ শেষ হোৱাৰ লগে লগে দাদা হাতখন ধৰি লয় কিজানিবা মই ঠাণ্ডাই পাওঁ কিজানিবা মোৰ বেমাৰেই হৈ যায় চ' সেই মৰমবোৰ বেলেগে দিব নোৱাৰিব দাদাৰ বাহিৰে চ' সেইবোৰেই মৰম আছিলে দাদাই সেই ধৰণে দাদাই মৰম কৰিছিলে